হোলীৰ পিছত হ'ব তুলপাৰ ধন সম্পত্তিৰে উপচি পৰিব পাঁচ ৰাশিৰ জীৱনত হ'ব পদোন্নতি কৰ্মৰ ক্ষেত্ৰত পাব সফলতা। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 চনত দেখা যাব এক অসাধাৰণ গ্ৰহৰ খেল দেখা গৈছে। ইটোৰ পিছত সিটোকৈ গ্ৰহবোৰে নিজৰ ৰাশি আৰু নক্ষত্ৰ মণ্ডল সলনি কৰি আছে। 29 মাৰ্চৰ পূৰ্বে আৰু হোলীৰ ঠিক পিছতেই হ'ব বিৰল ঘটনা। 2025 চনৰ 18 মাৰ্চ মঙলবাৰে শুক্ৰৰ অস্ত যাব। এই ধৰণৰ কাকতলীয়া সংযোগৰ বাবে সকলো ৰাশি লোকৰ ৰাশিৰ ওপৰত নিশ্চয় কোনোবা নহয় কোনোবা লোকৰ প্ৰভাৱ পৰিব। পাঁচ ৰাশি লোকৰ বাবে এই সময়ত অতি উত্তম হ'ব। প্ৰতাপ বিহাৰ গাজিয়াবাদৰ জ্যোতিষ ৰাকেশ চতুৰ্থীবিদীয়ে এই বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিছে আৰু আপোনালোকক আমি জনাব ওলাইছোঁ। জ্যোতিষসকলৰ মতে গ্ৰহসমূহৰ ভিতৰত শুক্ৰক অসুৰৰ গুৰু বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত যেতিয়া কোনো ব্যক্তিৰ ৰাশিফলত এই গ্ৰহৰ অৱস্থান শক্তিশালী হয় তেতিয়া সেই ব্যক্তিজনে শুভ ফল লাভ কৰে। ইয়াৰ লগতে জাতক জাতিকাৰসকলৰ বস্তুগত আৰাম আৰু সৌন্দৰ্যৰ দ্বাৰাও ধন্য হয়, সন্মান উন্নতি সৌভাগ্যও লাভ কৰে। এটা জ্যোতিষসকলৰ মতে মাৰ্চ মাহত শুক্ৰ সূৰ্যৰ অতি ওচৰলৈ আহিব। তাৰ পিছত হোলীৰ ঠিক 4 দিনৰ পিছত অৰ্থাৎ 18 মাৰ্চত শুক্ৰ অস্ত যাব। 4 দিন এই অৱস্থাত থকাৰ পিছত 23 মাৰ্চত উদয় হ'ব। এনে অৱস্থাত সূৰ্যৰ তাপৰ পৰা শুক্ৰৰ শক্তি দুৰ্বল হৈ পৰিব। ইয়াৰ পিছতো কিছুমান ৰাশিৰ শুভকামনা থাকিব পাৰে। এইবাৰ জনাব ওলাইছোঁ মেঘ ৰাশি। শুক্ৰৰ এই গতি মেঘ ৰাশি লোকসকলৰ বাবেও শুভ হ'ব। স্বামী স্ত্ৰীৰ মাজত প্ৰেম বাঢ়িব, স্বাস্থ্যৰ লাভৱান হ'ব, আৰ্থিক সমস্যাৰ সমাধান হ'ব, বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনা আছে। লগতে ভাগ্য আপোনাৰ পক্ষত থাকিব। জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। জনাব ওলাইছোঁ বৃষ ৰাশি। এই ৰাশি লোকৰ বাবে এই সময়ত অতি লাভজনক হ'ব। স্বাস্থ্যৰ উন্নতি হ'ব আৰু দীৰ্ঘদিনীয়া ৰোগৰ পৰা মুক্তি পাব পাৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবেও এই সময় শুভ হ'ব। আদালতৰ গোচৰত সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে। ঋণৰ পৰা মুক্তি পাব বৃষ ৰাশিৰ জাতক জাতিকাই। এইবাৰ জনাব ওলাইছোঁ মিথুন ৰাশি। শুক্ৰৰ অস্ত যোৱাৰ ফলত মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হ'ব। নিবনুৱা সমস্যাৰ দূৰ হ'ব, স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব, ধন সম্পত্তি আৰু সমৃদ্ধিৰ বৃদ্ধি পাব। লগতে অৰ্থনৈতিক দিশটো শক্তিশালী হ'ব মীন ৰাশিৰ জাতক জাতিকাৰ। এইবাৰ জনাব ওলাইছোঁ সিংহ ৰাশি। সিংহ ৰাশি লোকৰ শুক্ৰৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। পৰিয়ালত সুখ থাকিব, অৰ্থনৈতিক দিশতো শক্তিশালী হ'ব, কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা থাকিব। কৰ্মৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাই। এইবাৰ জনাব ওলাইছোঁ কুম্ভ ৰাশি। শুক্ৰৰ এই গতিৰ বাবে কুম্ভ ৰাশি লোকৰ বাবে উপকাৰী হ'ব। ব্যৱসায়িক সফলতাৰ প্ৰবল সম্ভাৱনা আছে। চাকৰি সলনি হ'ব পাৰে। আপুনি বিচৰা চাকৰি লাভ কৰিব। ব্যৱসায়টো লাভ হ'ব। লগতে বিবাহিত জীৱনত সুখেৰে ভৰা হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাৰ।